হাই এভৰিৱান কি কৰিছে বাৰু হয় আপোনালোকে ভাত পানী খালেনে বাৰু আপোনালোকে মই অলপ আগত ভাত পানী খালোঁ গা পা ধুই অলপ চাফ চিকুণ হৈ ল'লোঁ ভাবিছিলোঁ আজি আপোনালোকক মই এটা নতুন ৰেচিপি বনাই দেখাম কিন্তু পাকঘৰত গৈ চালোগে ৰেচিপিটো বনাবৰ কাৰণে যিবিলাক সামগ্ৰীৰ প্ৰয়োজন সেইবিলাক বহুত কম আছে কিছু কিছু নাই বুলি ক'ব পাৰি ঘৰৰ ওচৰতো তেনেকৈ দোকান পোহাৰ নাই যিহেতু আপোনালোকে গম পাইছে লকডাউন হৈ আছে সেইকাৰণে ঘৰৰ মানুহ টাউনলৈ ওলাই যাবও পোৱা নাই বজাৰ কৰিবৰ বাবে ঘৰৰ ওচৰত দোকান পোহাৰবিলাকত সেইবিলাক বস্তু যিহেতু নাথাকে সেইকাৰণে মই ভাবিছোঁ আজি আপোনালোকক ৰেচিপি বনাই নেদেখাওঁ মোৰ কেইযোৰমান বোৱা কাপোৰ আছে এতিয়া কিনা নহয় বহুত আগতে কিনা মই দুবাৰমান পিন্ধিছোঁ সেইকেইযোৰকে মই আপোনালোকক দেখাওঁ আপোনালোকে নিশ্চয় চাই ভাল পাব যিহেতু আমি বোৱা কাপোৰ সকলোৱে ভাল পাওঁ নহয় জানো বলকচোন তেনেহ'লে আপোনালোকক দেখাওঁ কাপোৰকেইযোৰ যদি আপোনালোকে মোৰ কাপোৰকেইযোৰ চাই ভাল পালে আৰু ভৱিষ্যতে যদি এনেধৰণৰ বোৱা কাপোৰ চাব বিচাৰে তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নতুনকৈ এটা আকৌ পুনৰ ভিডিঅ' বনাম যিহেতু মোৰ ওচৰত আৰু বোৱা কাপোৰ আছে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে আপোনালোকে গম পাব মই আপোনালোকক বোৱা কাপোৰ দেখাইছোঁ বুলি যিহেতু ছাবস্ক্ৰাইব নকৰিলে নটিফিকেশ্যন নাহিব সেইবাবে যদি আপোনালোকে বিচাৰে মই আপোনালোকৰ আগত কাপোৰকেইযোৰ পিন্ধি আপোনালোকক দেখুৱাটো তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় আপোনালোকক কাপোৰকেইযোৰ পিন্ধি দেখাম আৰু যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ধুনীয়া ধুনীয়া কমেণ্ট কৰিব আপোনালোকৰ কমেণ্টবোৰে মোক প্ৰেৰণা দিয়ে আপোনালোকৰ বাবে নতুনকৈ পুনৰ ভিডিঅ' এটা বনাবৰ বাবে আপোনালোকে যদি কমেণ্ট দিয়ে তেতিয়াহে মই জানিম যে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে সেইবাবে আপোনালোকে কমেণ্ট কৰি যাব আৰু মই আপোনালোকৰ কমেণ্টৰ নিশ্চয় উত্তৰ দিম আপোনালোকে যি বিচাৰে মই
তেনেধৰণে আপোনালোকৰ বাবে ভিডিঅ' বনাম।